কলাগুৰু বিষ্ণু ৰাভালৈ এখন মুকলি চিঠি। কবি নমিতা চহৰীয়া। হে কলাগুৰু বিষ্ণু ৰাভা, তুমি কেনে আছা? 20 জুন আহিল গ'ল। ক্ষণিকৰ বাবে অসমীয়াই মনত কৰিলে তোমাক, এদিনৰ বাবে কৰিলে মাল্যাৰ্পণ তোমাৰ এলান্ধু ভৰা প্ৰতিকৃতিখনত। বহুতো মঞ্চ সজীৱ হ'ল তোমাৰ গীত মাতেৰে, মাথো এদিনৰ বাবে। এতিয়াতো সময়ে নাই, সকলোৰে ব্যস্ততা। কিহৰ বা পিছত দৌৰিছে সিহঁতে? তোমালোকে এৰি থৈ যোৱা জীপাল কৃষ্টিৰ পথাৰত উত্তৰাধিকাৰীসকলে সিঁচিছে অপকৃষ্টিৰ বীজ। বজাৰত ইয়াৰ চাহিদা বেছি। ভয় লাগে তোমাৰ গীতবোৰো যাহ যায় নেকি অপসংস্কৃতিৰ বুকুত। তুমি জানানে ৰাভা, এতিয়া তোলাচনীত জোখা হয়। তোলাচনীত এফালে শিল্পী সত্তা, আনফালে টকাৰ টোপলা। বজাৰ বেয়া নহয় ষ্টাৰ ছুপাৰষ্টাৰৰ প্ৰয়োগবোৰত। অসমৰ মঞ্চ উথপ-থপ, শিল্পীৰ কাপোৰৰ অভাৱ, অৰ্ধ উলংগ দেহৰ নাচোন কিমান চাবা। এতিয়া পশু আৰু মানুহ পাৰ্থক্যহীন দুটা শব্দ। নহ'লেনো অসমৰ বাতৰিৰ হেডলাইনবোৰ যেনে ধৰা ফুলকমলীয়া ছোৱালী ধৰ্ষণ হ'ব পাৰেনে ৰাভা? পাৰে? হাঁহিতকৈ বেছি কান্দোনৰ শব্দ, চৰাইৰ মাততকৈ বেছি বন্দুকৰ শব্দ। এয়াই অসম ৰাভা, এয়াই অসম। ৰাজনীতিৰ নামত খোৱা কামোৰা, বিপ্লৱৰ নামত তেজৰ নৈ, উৎসৱৰ নামত সুৰাৰ বেহা। কিমান লিখিম ৰাভা, কিমান লিখিম অসমীয়াইৰ দুখৰ বতৰা। এতিয়া মাথো এটাই আশা, যদি জাগি উঠে শত শত সুপ্ত বিষ্ণু ৰাভা, মাটিৰ গোন্ধ থকা শিল্পী সত্তা প্ৰাণ পাই উঠিব তেতিয়া সুন্দৰ সংস্কৃতিৰ বাহক জাতি অসমীয়া, জাতি অসমীয়া। ইতি হতভগীয়া অসমৰ জীয়ৰী নমিতা চহৰীয়া।